নমস্কাৰ হিৰকজ্যোতি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে ভাৰতৰ বোলছবি জগতৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে দেৰি নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন? উত্তৰটো হৈছে হৰিশ্চন্দ্ৰ ভাটৱাৰকাৰ হ'ল ভাৰতৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা। 2 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতীয় চলচ্চিত্ৰৰ জনক ৰূপে কাক জনা যায়? উত্তৰটো হৈছে ভাৰতীয় চলচ্চিত্ৰৰ জনক ৰূপে দাদা চাহেব ফাল্কেক জনা যায়। 3 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰথম টেকনিকালাৰ চিনেমা কোনখন? উত্তৰটো হৈছে ঝান্সী কি ৰাণী ভাৰতৰ প্ৰথম টেকনিকালাৰৰ চিনেমা। 4 নম্বৰ কুৱেশ্যনটো হৈছে শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথম চলচ্চিত্ৰ কোনখন? উত্তৰটো হৈছে দো বিঘা জমিন হ'ল শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথম চলচ্চিত্ৰখন। 5 নম্বৰ কুৱেশ্যনটো হৈছে গান্ধী ছবিখনৰ বাবে কোনজন ভাৰতীয়ই অস্কাৰ বঁটা লাভ কৰিছিল? উত্তৰটো হৈছে গান্ধী ছবিখনৰ বাবে ভানু আথাইয়াই অস্কাৰ বঁটা লাভ কৰিছিল। 6 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতত নিৰ্মিত প্ৰথম সবাক চলচ্চিত্ৰ কোনখন? উত্তৰটো হৈছে কাগজ কে ফুল হ'ল ভাৰতত নিৰ্মিত প্ৰথম সবাক চলচ্চিত্ৰখনৰ নাম। 7 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতত আটাইতকৈ মৰ্যাদা সম্পন্ন চলচ্চিত্ৰ বঁটা কোনটো? উত্তৰটো হৈছে দাদা চাহেব ফাল্কে বঁটা হ'ল ভাৰতৰ আটাইতকৈ মৰ্যাদা সম্পন্ন চলচ্চিত্ৰ বঁটা। 8 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথমগৰাকী গায়ক কোন? উত্তৰটো হ'ল W.M. খান হ'ল ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথমগৰাকী গায়ক। 9 নম্বৰ কুৱেশ্যনটো হ'ল শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা পোৱা একমাত্ৰ পুৰুষ অভিনেতাগৰাকী কোন? উত্তৰটো হৈছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা পোৱা একমাত্ৰ পুৰুষ অভিনেতাগৰাকী হ'ল নিৰ্মল পাণ্ডে। 10 নম্বৰ কুৱেশ্যনটো হ'ল বলিউডৰ প্ৰথম চিত্ৰ তাৰকাগৰাকী কোন? উত্তৰটো হৈছে বলিউডৰ প্ৰথম চিত্ৰ তাৰকাগৰাকী হ'ল অমিতাভ বচ্চন। 11 নম্বৰ কুৱেশ্যনটো হ'ল শ্লোলে নামৰ হিন্দী চলচ্চিত্ৰখনৰ পৰিচালক কোন? উত্তৰটো হৈছে ৰমেশ চিপ্পী হ'ল শ্লোলে নামৰ হিন্দী চলচ্চিত্ৰখনৰ পৰিচালকজনৰ নাম।